তেন্তে ঘৰতে থাকক, সুৰক্ষিত থাকক, বাহিৰত নাযাওক। আৰু যদি হাগা লাগে পলিথিনত থাকক। আৰু পলিথিন যদি আপোনাৰ ঘৰত নাথাকে তেন্তে পকৰৰ এই যে ফুটাটো আছে না সেইটো হিলাই কৰি লওক। বুজিছে? কম খাওক, কম হাগক, সুৰক্ষিত থাকক। তেন্তে মই গেলোতে ৰাইজসকল নমস্কাৰ। আয়ো হেৰি এইবিলাক কি কৈ আছে? মানুহে পানীত ডুবি মৰি আছে। মোৰ না একদম হাগুনে পাদুনে লাগি আছে। আরে পানি বহুত বাড়িছে তো, আমার খালটা অলপ উঁচা কারণে বুঝা না যায় হে। ও পাপা তেন্তে আমিও কি পানীত ডুবি মৰি থাকিম নেকি? এই লৰা তই কি কোৱা এইবোৰ আং বাং কথা? হে ৰাম, মোৰ তো হাগালৈ টেনচন হৈছে। ডেইলি সন্ধিয়া হ'লেই মোৰ হাগা লাগে। এতিয়া কি কৰিম মই? মই কি ইমান ডাঙৰ মানুহটা ঘৰত থাকিম নেকি? হে ভগৱান, গোটেই এটা লাজৰ কথা হৈ গ'ল। এতিয়া কি এই বয়সত ঘৰত থাকিম নেকি মই? তাকো মই দুই বেলা কৰি হাগো, ৰাতিপুৱা আৰু সন্ধিয়া। এতিয়াৰ পৰা কি দুই বেলা কৰি ঘৰত থাকিব লাগিব নেকি? ছি 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 ছি। বা বিটুৱা চা চা চা, কিমান ডাঙৰ মাছটো পালো। পপা মাছটা তো বৈদ্য টেষ্টি দেখা যাই আছে। এই বৰষুণৰ দিনত এই মাছ ভাজি দি আৰু খেসাৰি দি খাবা যে কি তামাম লাগিব ৰে বিটুৱা। পপা মাছটাক দেখি তো মোৰ জিভা দি পুৰা পানী ওলাই আছে। ফটাফট ঘৰত যাওঁ, আকৌ কাইবা দেখিলে এই মাছৰ লগত লোক ফোক লগাই দিব, ঘৰত যাই একদম হাগি হেন মৰিম। অ পেটুক দা, ইমান বানপানী তাতে কি কৰি আছে? আইও এই জহনি মাৰা তেজ খোৱাটা আৰু কৰ পৰা আহিল? বা বা পেটুক দা, ইমান ডাঙৰ মাছটা কৰ পৰা পালে? ওই ভজেন কি কথা বাৰ্তা কোৱাৰে এইবোৰ তই? ইমান ডাঙৰ মাছ কি মোৰ কাৰণে কাইবা ৰাখি থৈ গৈছে নেকি? হা, বজাৰৰ পৰা যাই কিনি লৈ আহিলো। আপুনি এই বৰষুণত এই মাছটা বজাৰৰ পৰা কিনি লৈ আহিল, সঁচাই নে? কিয়ৰে মোক কি ফকতীয়া ভাবছা নেকি? মই কি কিনবা নোৱাৰো নেকি? মোৰ কোন বাপকৰ নাতিয়ে এতে মাছটো মোৰ কাৰণে ৰাখি থব? হ'ব হ'ব, জানো জানো, আপোনাৰ নিচিনা ইমান কিপন মানুহে ইমান ডাঙৰ মাছটো কিনব তো পইচাৰে। আপুনি নিশ্চয় এই মাছটো পানীৰ পৰা উঠাইছে। পানীৰ পৰাই উঠাও বা হাগাৰ লেট্ৰিনৰ পৰাই উঠাও, তেন্তে তোৰ কিৰে? তোৰ নিশ্চয় পকৰ জ্বলিছে এই মাছটোক দেখি। মোৰ কোনো পকৰ চকৰ জ্বলা নাই, বুজিছেনে? মই আপোনাৰ নিচিনা ইমান লোভী নহয়। খাওক খাওক, নাকৰে মুখেৰে কটিৰে পকৰে পাছাৰে ভৰাই খাওক। আইও মুখেৰে তো খাব পাৰিম, পাছাৰে কটিৰে পকৰে ভৰাই কেনেকে খাম? কাটাটো না লাগি যাব পকৰত। পুরা বৰষুণ হৈ আছে ৰে, এনেকা লাগাতাৰ বৰষুণ হৈ থাকিলে আমাৰ ঘৰতেই পানী সোমাই যাব। ও পাপা, আমাৰ ঘৰত পানী সোমালে আমি কি কৰিম? আমি না ডুবি মৰি থাকিম পানীত। পানীত কিয় ডুবি মৰিম? পানী ঘৰত ঢুকাৰ আগতে আমি এটা চেফ জাগাত গুচি যাম। পুৰা পানী দিছে ৰে। ও পাপা দেখা, ভজেন্দা আহিছে। কি ভজেন, পুৰা পানী দিছে নেকি? আহি দেখক, পুৰা পানীত ডুবি যাই আছো। যিমান পানী হৈছে এতেতো পুৰা ডাঙৰ ডাঙৰ মাছ পোৱা যাব। মাছ পোৱা যাব মানে কি? দেখি আহিলো পেটুকদাৰ হাতত এটা বৈদ্য ডাঙৰ মাছ। অ হয়নে বাৰু? হয়, মোক কয় কি বজাৰৰ পৰা বোলে কিনি আনিছে মাছটো। হৈছে দিয়া, তাৰ নিচিনা কিপন মানুহে ইমান ডাঙৰ মাছ কিনিবতো। অ জানো তো, ময়ো তো কৈ দি আহিছো মুখৰ ওপৰত, আপোনাৰ নিচিনা মানুহে কি ইমান ডাঙৰ মাছ কিনিব নেকি? এইবোৰ তাৰ লেকচাৰি মাৰি থাকে তাই। অ পাপা, ময়ো যাম পানীত। এই কিমান পানী সেইটাতে দেখছা তই একদম ডুবি যাবি, বুঝছানে? কি হল ভেবেলা ভাইটি, আইবা নেকি তুমি? এতে যিমান পানী মইতো ডুবি যাম। আরে কিছু নহয়, মোৰ লগত বোট আছে, তেন্তে মই বোট লৈ আহিম। অ হসাই ভজেন্দা, আপোনাৰ লগত বোট আছে? আছে তো মোৰ লগত। ভজেন্দা তেন্তে লৈ আহক অলপ ঘূৰি আহো। তেন্তে ৰখা, মই আহি আছো। ওকে। বা বিটুৱা, আজি তো মালামাল হৈ গৈছো ৰে। এতিয়া ঘৰত যাই মজাকে মাছটোক বনাই খাম। অ পাপা, কমকে জাল দিবা, বেছিকে জাল দিলে মই খাবা নাপাৰিম। ওই জহনি মাৰা, মোক কিয় কৰে? মই কি বনাম নেকি? তোৰ মাহে বনাব, তোৰ মাক কবি। অ সৰি, ইমান ডাঙৰ মাছ দেখি মই ভুলি গৈছিলো। মইতো ভাবিছিলো তুমি ৰান্ধনী পাপা। হ'ব দে, এতিয়া সোনকালে চাওক, আকৌ কাইবা দেখি লব আৰু লোক ফোক লগাই দিব, তাৰ পিছত ঘৰত যাই খাই হাগিহেন মৰিম। চাৰিওফালেতো পুৰাছে পানী হৈছে, এনেকা বৰষুণ পৰি থাকিলে মানুহৰ ঘৰত পানী ঢুকব। ইমান পানী এইফালে তো বহুত বেছি হৈছে আমাৰ ফালৰ পৰা। তোমাৰ সেইখিনি যে উঁচা সেইবাবেই কম পানী, এইখিনি অলপ নিচা না সেইবাবে বহুত পানী হৈছে। জাল লৈ এইবাৰ লাগিছিল ভজেন, তেন্তে মাছ মাৰি গেলোহেন। এই ৰঞ্জিত দা, এইবোৰ কি ভাল পানী নেকি? মানুহৰ এই যে কেঁচা বাথৰুমৰ লেট্ৰিনৰ পানী বিলাক আহি আছে, মুটৰ পানী, ড্ৰেইনৰ পানী বিলাক আহি আছে, এইবোৰৰ মাছ ঠাচ নাখাও। দেখা আগৰ ঘৰটাতো প্ৰায় ডুবি গৈছে। ও পাপা, পুৰা ডুবি গৈছে দেখো। তাহুন তেন্তে কেনকে আছে, ক'ত আছে? এই ভেবেলা ভাইটি, মৰাৰ কাৰণে থাকিব নেকি তাহুন? এতে কেখনি গুচি গৈছে। মৰতো লাগি আছে, আমাৰো ঘৰৰ পৰা যাবা লাগব। অ মামা ঘৰত যাই বহি থাকিবা। পপা সোনকালে বলা। এই জহনি, সোনকালে গেলে মোৰ হাতৰ পৰা যদি ইমান ডাঙৰ মাছটা পৰি যায় তেন্তে কি হ'ব ৰে? ধীমে যা, ইমান তাড়াতাড়ি লাগা নাই। সেই পপা, মোৰ হাগা হেন লাগি আছে।
তেন্তে হাগি দে কাই দেখবা যাব নিচত তো পানী আছে আৰু হুজবাও নালাগবো একদম পানীৰ লগত মিহলি যাব তেন্তে পাপা সঁচাই মই হাগিম হ বেটুয়া টেনশন ফ্রি হই হাগ ৰবা পাপা 1 মিনিট আরে গাধা রোবা কিয় লাগে যাই যাই হাগি থাক না এটা নতুন অভিজ্ঞতা হব মই তাহাতে হাতে কিমান বাৰ হাগি মুতি আহি আহিছো তক কি কৈছো নেকি এই পাপা মই তোমাৰ নিচিনা ইমান হাগুৰিয়া নহয় যে হাগি হাগি আহিবা পাৰিম মোৰ থিয় হৈ হাগবা লাগব এক জাগাত হব ফটাফট কৰ গুল আইছে পাপা ওয়া পাপা পানী খাবি তো মজা লাগে হব এতিয়া আয় পাপা এই জহনি মাৰা তেজ খোৱা এই নাগিনদাৰো ক'ৰ পৰা আহিল পানী ও পাপা এইটো তো আগতে আহি আছে আইও মল্লু এতিয়া বাপৰে বাপ কেংকা বিষাক্ত আৱাজ ৰে পাপা এইটো কামৰালে তো হেক মই ঐ যা ফুস ভোলে বাবা ৰক্ষা কৰক পাপা মত লাগি আছে এইটো তোমাৰ হাতৰ মাছটো খাবা আহিছে আইও জহনি মাৰা মানুহৰ পৰা মাছটোক বচাই এতিয়া কি হাফটোক খুৱাম নেকি ও প্লিজ নাগিন দেৱতা আমাক যাবা দিয়ক আমি ঘৰত যাই এতিয়া ভালকে বনাই মাছটো আপোনাৰ কাৰণে লৈ আহিম আপুনি চিন্তা নকৰিব আয়ো পাপা ভজেন্দা দেখা কিমান ডাঙৰ হাপ ওই মোৰ ৰঞ্জিত ভাইটি ভজেন মোৰ বাবুটো সোনাটো আমাক বাঁচা না নহ'লে এই হাপটোৱে আমাক খাই পেলাব এই উঠি আহক সোনকালে উঠি আহক ওই ভজেন তই বেয়া নাপাবি তেতিয়া তোক মাছৰ কাৰণে কেংকা অপমান কৰিছিলো মই এই বাদ দিয়ক এতিয়া উঠক ফটাফট আজি তোনসকলে আমাৰ ঘৰত খাবি এই মাছ দি ভাত খাম কিয় নাখাম তেন্তে এতিয়া আমি উঠো আৰে উঠক সোনকালে উঠক